মানুহে সেইটোৱে পায় যোনটো পাবলৈ তেওঁ চেষ্টা কৰে। মানুহ যিমানেই ধুনীয়া নহওক কিয় কিন্তু তাৰ চাহটো সদায় ওলাই থাকে। পৃথিৱীত বহুত বস্তু ডিছকাউণ্ট আছে, ডিছকাউণ্ট নাই কেৱল সন্মানৰ। যেতিয়া আহে গোটেইখিনি আহে আৰু যেতিয়া যায় একেলগে গোটেইখিনিয়ে যায়। ভয়তকৈ ডাঙৰ কোনো ভাইৰাছ নাই, সাহসতকৈ দামী কোনো ভেকচিন নাই। মানুহে আপোনাৰ লগত নহয়, আপোনাৰ পৰিস্থিতিৰ লগতহে হাত মিলায়। জীৱনটো যে কিবা নিমখৰ দৰে হৈ গৈছে, যাৰ যিমানখিনি দৰকাৰ সি সিমানখিনিয়ে ব্যৱহাৰ কৰে। যোনে তোমাক এৰি গুচি গৈছে তাক তুমি পাহৰি যোৱা, আৰু যোনে তোমাৰ লগত আছে তাকে তুমি গুৰুত্ব দিয়া। আমাৰ সমাজৰো এটা অদ্ভুত নিয়ম, ঘৰৰ মান সন্মান থাকে ছোৱালীৰ হাতত আৰু ধন সম্পত্তিৰ চাবি কাঠি থাকে ল'ৰাৰ হাতত। মোৰ এটা চবতকে বেয়া অভ্যাসটো হৈছে মই ভাবোঁ মই যাক যিমানখিনি মূল্য দিওঁ কিজানি মোক সিমানখিনিয়ে মূল্য দিয়ে। কিন্তু মই পাহৰিয়েই যাওঁ যে এই দুনিয়াখন হৈছে এখন স্বাৰ্থপৰ দুনিয়া। ইয়াত সকলোবোৰ বিপৰীতটোহে চলে আৰু এই ভুলটোৱে মোক বাৰ বাৰ আঘাত